এইখন এখন আমাৰ অসমীয়া মানুহৰ দোকান। সিহঁতে এটা বিহাৰীয়ে দোকানখন কব্জা কৰি ৰাখিছিলে। বিল আছিল অসমে আহি দোকানখন আমি বন্ধ কৰি দিলোঁ। বিল আছিল অসমে তেওঁলোকে 5 বছৰ দিন ধৰি পেলাই তেওঁলোকক ভাড়া দিয়া নাছিলে। 5 বছৰ দিন ধৰি ভাড়া দিয়া নাছিলে। দাদাগি দেখাই থাকে, কয় যে আমি কোৰ্টত পইচা দিম, কোৰ্টত কেছ কৰিছোঁ। কিন্তু এটা কথা, কোৰ্টত তেওঁলোকে এতিয়ালৈকে কোনো এটকাও দিয়া নাই, তেনেকুৱা টকা পইচা ক'তো পোৱাহি নাই। এতিয়া বিল আছিল অসমে আহি উক্ত দোকানখন আমি বন্ধ কৰি দিলোঁ। আমাৰ সাংবাদিক বন্ধুসকল আছে লগত। এতিয়া গুৱাহাটী মাজমজিয়াত অপ্সৰা চিনেমা হলৰ ফ্ৰণ্টত এখন দোকান আমাৰ অসমীয়া মূলৰ এজন ব্যক্তি, আমাৰ খিলঞ্জীয়া এজন ব্যক্তি দোকানখন সিহঁতে কব্জা কৰি ৰাখিছিলে। এতিয়া বিল আছিল অসমে আহি দোকানখন বন্ধ কৰি দিলোঁ। এই দোকানখন আজিৰ পৰা আমালা বহিব। আমাৰ কল্যাণ ভাগৱতী আছে, বিল আছিল অসমৰ সাংগঠনিক সম্পাদক। কি ক'ব কল্যাণ ভাগৱতী, কি ক'ব আৰু বিহাৰীটো পিটিম আৰু বঢ়িয়া, কি ক'ব? ইয়াত মানে এটা স্পষ্ট কথা, আমি থকালৈকে ইয়াত কোনো থলুৱাৰ হাতত কোনো মানে হ'ব নোৱাৰিব। ইয়াত অসমীয়াগিৰি চলিব, অসমীয়াৰ প্ৰভু। কি ক'ব হেমন্ত আছে, কি ক'ব? হেমন্তলৈকে বহিৰাগত মানুহৰ দপদপনি নচলিব। হয়, আমাৰ খিলঞ্জীয়া লৈ দোকান দিব। খিলঞ্জীয়া মানুহৰ মালিকক যদি ভাড়া নিদিয়ে, হয়, ৰাস্তাত অপেন। এতিয়া দোকানখন আমি বন্ধ কৰি দিছোঁ। দোকানখনৰ সম্পূৰ্ণ যিমান বস্তু আছে সকলো বস্তু আমি বেগত ভৰাই এইখিনি দৰকাৰ হ'লে আমি দুখীয়া মানুহক খুৱাই দিম। কিন্তু ইয়াত আমাৰ অসমীয়া পথ চলা দাদাগিৰি কেতিয়াও নহ'ব। এই ভাই, তোৰ বয়স কিমান হৈছে? কিমান? 17 বছৰ। বাচ্চা তাক বহাই ৰাখিছে দোকানত। এখন দোকানত আজিৰ পৰা আমাৰ মানুহ বহিব। কথাটো হ'ল এনেকুৱা ধৰণৰ, আমি কেতিয়াও কোনো কাৰণত বিল আছিল অসম থকালৈকে কেতিয়াও কোনো কাৰণত ইয়াত বহিৰাগত বঙালী হওক, বিহাৰী হওক, বহিৰাগত যিয়ে মানুহ নহওক ইয়াত দপদপনি নচলিব। ইয়াত কেৱল অসমীয়াগী চলিব। আৰু উক্ত দোকানখনৰ ভাড়া নিদিয়া পৰ্যন্ত আমি বাকী গোটেই 4খন দোকান বন্ধ কৰি দিম। জয় ভেক কথা। এই আমাৰ লাচিত থানা, ল'ৰাই ইয়াত আমি ভিৰ কৰিছেহি দোকান নোপোৱা পৰ্যন্ত দোকানখনৰ ভাড়া নিদিয়া পৰ্যন্ত। কিন্তু আমি কেতিয়াও কোনো কাৰণতে ক্ষমা নকৰোঁ। আইনৰ সংজ্ঞা যদি কেতিয়াও কোনো কাৰণে পাৰ হৈ যাব নোৱাৰে। এতিয়া বিল লাচিত থানা অসম আহি আছোঁ। আমি দোকানখনৰ 5 বছৰ ভাড়া দিবই লাগিব। তাৰোপৰি 5 বছৰ ভাড়াৰ উপৰি দোকানখন আমাক খালী কৰি দিব লাগিব।